গুড মৰ্ণিং মইনা কলিজাসকল, কি খবৰ সকলোৱে কমেণ্ট কৰি জনাবচোন। আজি আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। দেখিছেনে, আমাৰ আজি কঠীয়া তোলা মানে কি দিনটো আহি পালে। এইটো দিনলৈকে মই বহুত অপেক্ষা কৰি থাকোঁ। মানে কি জানানে, আমাৰ গাঁৱলীয়া ছোৱালী হওক তিৰোতা হওক বহুত ভাল পায়। মানে আমাৰ আৰু কি আৰু খেতি কৰিবই লাগে, গাঁৱলীয়া মানুহৰ খেতি কৰাটোৱে মেইন, হয়নে নহয় বাৰু। সেইকাৰণে মানে কি মই আকৌ যিটোৱে কাম মানে পাৰোঁ বা নোৱাৰোঁ মই বহি নাথাকোঁ। অৱশ্যে মই যিটো কাম মানে আগুৱাই যাওঁ, সকলো কামতে মই আগুৱাই যাওঁ। যিটো বুলিয়ে নহয়, মই সকলো কামতে আগুৱাই যাওঁ। শালৰ কাম হওক মই কিবা হওক, মানে নোৱাৰোঁ বুলি মই বহি নাথাকোঁ, মই আগুৱাই যাওঁৱেই সকলো কামতে। আৰু মই মানে কি সেইদিনা কালি এটা ভিডিঅ' মই মানে ষ্টেটাছ লগাইছিলোঁ। লগাওঁতে মানে মোক এজনে কৈছে যে তই চেণ্ডেল পিন্ধি পেলাই মানে কঠীয়া তুলিব গৈছে। কিন্তু চেণ্ডেল পিন্ধি পেলাই মানে আমাৰ ইয়াতে যিহেতু বেছিকৈ মাটি নাহে, আমাৰ এইটো দুবলত হ'লে মাটিটো বেছিকৈ উঠি আহে। আমাৰ কঠীয়াখিনিত মানে মাটিটো নাহে। সেই হিচাপত মানে কি আমি যেনেকৈ ইচ্ছা তেনেকৈ উঠাব পাৰোঁ। আৰু মানে চেণ্ডেল পিন্ধি মানে মোৰ ভৰিখনত অকণমান কাটিছে। সেই হিচাপত মানে মই চেণ্ডেল মাটিখিনি নুশুবৰ কাৰণে মই চেণ্ডেলযোৰ পিন্ধি আছোঁ। সেইটো কিবা ডাঙৰ কথা হ'ল নেকি বাৰু। আৰু মানে এতিয়া মোক আৰু সকলোৱে কয় যে তই ভিডিঅ' বনোৱাৰ কাৰণেহে কামত লাগি দিয়া, কিন্তু সেইটো কথা অৱশ্যে এইটো কথা নহয়। কাৰণ মই যিহেতু যোৱা বছৰো এজন হাজিৰাৰ মই কঠীয়া গোটেইখিনি উঠাই দিছোঁ। মই আৰু দেউতাই দুই মিলি উঠাই দিছোঁ বাৰু। কাৰণ আমাৰ যিহেতু সেইখিনি জেগাত পানী অভাৰ হয়, মানে পাহাৰৰ সিটো চাইডে বৰষুণ গ'লে আমাৰ মাটিখিনিত পানী বেছি হয়। সেই হিচাপত আমাৰ মানে আগত হাজিৰা ৰাখিও থ'ব নোৱাৰোঁ, আৰু মানে হাজিৰাটো ৰাখি পেলাই ফিৰাইলেও বহুত ডাঙৰ কথা হয়। সেই হিচাপত আমি তাৰমানে যিমান পাৰোঁ কমকৈ হাজিৰাটো ৰাখিব চেষ্টা কৰোঁ। সেইকাৰণে মানে আজি দুইজন হাজিৰা ৰাখিছোঁ, আৰু এজন অহাৰ কথা আছিল, আমি আহিব নিদিলোঁ। কাৰণ আমি দেউতা ইভিনিং মানে কাজৰ পৰা আহিয়ে পাব, আৰু মই মানে আছোঁৱে। সেই হিচাপত মানে আমি দুয়োটাই উঠাম বুলি ক'লোঁ, আৰু মানে মইতো উঠাইছোঁ যিমান পাৰোঁ এইখিনি, আৰু সেইকাৰণে আমি দুটায়ে উঠাই দিছোঁ। আৰু দুটা হাজিৰা আছে, আৰু মানে যিমান আমাৰ বহুত মানে অকণমান পাহাৰৰ ফালে বৰষুণ গ'লে পানী হয় বহুত, সেইকাৰণে আমি ৰিস্ক ল'ব নোৱাৰোঁ। আৰু এইটো শামুকটো দেখিছেনে, ক'ৰ পৰা বা আহিছে, ইমান হৈছে, বহুত শামুক হৈছে আমাৰ ইয়াতে। আপোনালোকৰ ফালে হৈছে নে কমেণ্ট কৰি জনাবচোন। এইটো শামুকে বোলে ফিজ খাই বুলি শুনিছোঁ, সেইকাৰণে যিমান পাইছোঁ মানে মাৰিছোঁ। আৰু বহুত ডাঙৰ ডাঙৰ পাইছিলোঁ বাৰু, পিছত আৰু ভিডিঅ' কৰিব নহ'ল। আৰু মানে দেখিছেনে, তাৰে যে দেখিছে বহুতকেইটা ময়ে কৰিছোঁ। সেইকাৰণে মানে কৈ আছিল, আৰু আমাৰ ওচৰৰে বৌ এজনে ভিডিঅ' কৰি দিছে। আৰু আমাৰ মানে কঠীয়াখিনি তুলিবৰ কাৰণে বহুত ভাল লাগে, কাৰণ মাটি নাহে, অলপমানো মাটি নাহে, মানে ফৰকৈ উঘলি যাই থাকে। সেইকাৰণে মাটি নাহে কাৰণে মানে, আৰু মই যিহেতু আমাৰ ঘৰৰখিনিতে লাগোঁ, সিমান এটা ফাষ্ট নহয়। আৰু বৰদেউতা আৰু দাদাহঁতে মানে বেলেগৰ হাজিৰা যায় কাৰণে ফাষ্ট বা লাজে হওক, কিন্তু ঘৰৰ কাম কৰিব পাৰিলে বহুত ভাল লাগে, হয়নে নহয় বাৰু। সেইকাৰণে মানে মই কোনো এটা কামতে হাৰ নামানো। ইয়াত দেখিছেনে, কঠীয়া তুলি মোৰ হাত মানে ফুলি গৈছে। আৰু কালি চাইছোঁ মানে পাণ জ্বলা ফুটি গৈছে আঙুলি দি, মানে আঙুলিগিলা দেখিছেনে, মোৰ আঙুলিগিলা ফুলি গৈছে। এইকেইটা মানে ইয়াৰে বেছিকেইটাক দেউতা আৰু দাদাই তুলিছে, মানে ইয়াৰে 8টামান মই তুলিছোঁ। তাৰপিছত ভাত খাই আৰু এই ভাত তাত খাই লৈ আমি বহি আছোঁ, মানে গোটেইকেইটাই বহি আছোঁ। আৰু এই ইভিনিং টাইমত আমাৰ কঠীয়া তোলা হ'লে, দেউতাও আহিছে এইটো, আৰু মানে কঠীয়া তোলা হ'লে, আৰু ইফালে অলপমান বোকাখিনি আছে, বোকা ধানৰ কঠীয়া বুলি যে কয়, সেইখিনি আছে। দেখিছেনে, মাটিয়ে নাহে আমাৰ কঠীয়া, এনেই মানে আনকৈ লৈ পেলাই হাতত মাৰি দিলে আৰু কঠীয়াখিনি হৈ গ'ল। আমাৰ যিহেতু এনেকুৱা কঠীয়া তুলি ভাল লাগে, সেইকাৰণে মানে আগুৱাই যাওঁ। আৰু মই মানে যিটো কামে মই কৰিয়ে যাওঁ, দেখিছে চাগে। সেইকাৰণে মানে মোৰ এটা কামতে আৰু নখ মানে কি হ'ল, মোৰ আৰু নখ ভাঙি থাকিল। সেয়া আৰু মৰ্ণিং দেই, আজি নেক্সট ডে মৰ্ণিং হয়। দেখিছেনে বতৰটো কিবা কেনেকুৱাখন কৰি আছে, ভালে নালাগে মোৰ এনেকুৱা হ'লে। মোৰ নখগিলা চাওকচোন গোটেই ভাঙি থাকিল। কষ্ট কৰিছোঁ নে নাই ইয়াতে গম পায়, কাৰণ আঙুলিবিলাক চাওকচোন মোৰ ফুলি পেলাই অৱস্থা নাই, নখ চখ ভাঙি একে অৱস্থা নাইকিয়া হৈছে। আৰু কালিৰ দৃশ্যটো চাওক, আৰু আজিৰ দৃশ্যটো চাওক, ইমান ধুনীয়া লগা হৈছে, হয়নে নহয় বাৰু। আৰু এই তিনিটা হৈছে বোকা ধানৰ কঠীয়া। এইবাৰ মানে আমাৰ কঠীয়াবিলাক বোকা ধানৰবিলাক কিবা বেয়া হৈ গৈছে, আৰু এইখিনি মানে কি ধান হয় পাহৰি থাকিলোঁ, নাজানো। আৰু আমাৰ মানে কঠীয়াবিলাক ওখ হয় যিহেতু, আগবিলাক কাটি দিয়া যায়। আৰু এইখিনি মানে আগখিনি কালি কাটি পেলাই পথাৰত নমাই দিব, এইখিনি আৰু কাটিয়ে থৈ দিছিল। আৰু কি ক'ম, মানে অৱস্থা নাইকিয়া হৈছে। এই আৰু নেক্সট ডে মানে আজি পুৱা আৰু মানে উঠিব পৰা নাই, মোৰ ইমান গাৰ বিষ হৈছে, মানে থাকিব পৰা নাই মই। কালি কঠীয়া তোলাই মোৰ গাৰ বিষত থাকিব পৰা নাই, ইমান গাৰ বিষ হৈছে। মানে কাম আমি সেনেকৈ নকৰোঁৱে যে, কেতিয়াবা আমাৰ বছৰৰ মূৰত এবাৰহে কঠীয়া তোলা যায় বা এবাৰহে কাম কৰা যায়। সেই হিচাপত মোৰ মানে আজি কঠীয়া তুলি মোৰ গাৰ বিষতে থাকিব পৰা নাই, জ্বৰ উঠিছে, ইফালে গাৰ বিষ।
ইফালে ভৰিৰে বিষ উঠিছেনে, কঁকালৰে বিষ উঠিছেনে, হাতৰে বিষ উঠিছেনে, মই থাকিব পৰা নাই, মানে গাটো লৰাব নোৱাৰোঁ, ইমান মানে বিষ উঠিছে। তেনেকৈ মানে কামখিনি কৰি মানে ডাইৰেক্ট আৰু জল্দি বিচনাখনে মোক লাগে আৰু সেনেকৈ যাই শুইছোঁ আৰু নখবিলাক ভাঙিনে কেনেকৈ অৱস্থা দেখা হৈছে মোৰ, ভালো লগা হৈছে পিছে। আৰু ইয়াৰ ইভিনিং টাইমত অকণমান ৰ'দটো ওলাওঁতে মই মানে শুই উঠি ওলাই গৈছোঁ। আৰু এই টিকলিজনী চাওকচোন, ইমান মৰম লাগে। আজিলৈ বাই বাই। গাঁৱলীয়া মানুহে ভিডিঅ'টো কেনেকুৱা পায় কমেণ্ট কৰি জনাব, চহৰৰখিনি বাৰু নাজানো, আজিলৈ কেনেকুৱা পালে কমেণ্ট কৰি জনাব। বাই বাই।